গুচি গৈছে কেনেভাৱে লগ পাইছিল তাইক ভালে আছিল তাই ভালে আছিলে বহুত হেঁপাহ আছিল বিহুৰ প্ৰতি বা নামৰ প্ৰতি চবতে তাৰ সেই আছিলে নাম গোৱা বিহু নাটক চিৰিয়েলো কৰিছিলে চবৰ প্ৰতি আগ্ৰহ আছিলে তেওঁ যে আমাৰ মাজৰ পৰা এনেকৈ গুচি যাব আমি ভবাই নাছিলোঁ আপুনি নাম গাইছিল তাইৰ লগত হয় নাম গাইছিলোঁ কেনেকুৱা তাইৰ আচাৰ ব্যৱহাৰ পাতি বহুত ভাল তাই পঢ়া শুনা কি কৰিছিল তাই পঢ়িছিলে কিমানলৈকে পঢ়িছিল মই নাজানো শেষবাৰৰ কাৰণে তাক কেতিয়া লগ পাইছিল পৰহি পাইছিলোঁ ঘৰ পাতি ঠিকে আছিল ভালকৈ চলিছিল আমাক নিজৰ ভণ্টিৰ নিচিনাকৈ ভাবিছিলে এনেকৈ বাই ভনীৰ নিচিনাকৈ আছিলোঁ নাম গাই বহুত ভাল লাগিছিলে তাইৰ লগত কি কথা পাতিছিলে মানে বেছি সময় লগ পোৱা নাছিলোঁ মানে নাম গালে তাৰপিছত আকৌ বিহু গাবলৈ গৈছিলে তাই ৰেষ্টটো কৰিয়ে মানে বিহু গাব গৈছে সিদিনা বাহিৰে বাহিৰে বিহুত গ'ল কিবা কৈছিল তাই একো কোৱা নাই তাই ভাত খাব নাপালে সিদিনা বিহুৰ কাৰণে দৌৰা দৌৰি হ'ল দৌৰা দৌৰি হৈছে মানে নামো গাই আছিল বিহুও গাই আছিল নামৰ মাজতে আকৌ তাইক বিহুও গাব দিছিলে ৰাইজে তাৰমানে ৰাইজে বহুত ভাল পাইছে সিদিনা তাই বহুত ফূৰ্তিকে গাইছে ক'ত গাইছে এই বেজেৰাত হয় শুনাৰ পৰাই মানে কথা ক'বৰ মানে ভাষা নোহোৱা হৈ গৈছে তাইক সৰুৰ পৰাই মই লাগ পাইছিলোঁ প্ৰথমতে তাইৰ বিহু যিটো নাচ মই নিজে আহি ঘৰত মই শিকাইছিলোঁ ফাৰ্ষ্ট টাইম তাৰপিছত বিভিন্ন অসমত তেওঁ বিভিন্ন দলত ডাঙৰ ডাঙৰ দলৰ লগত বিহু নাচিছে আৰু বৰ্তমানলৈকে বিহু তেওঁ কৰি আছিল তাৰে পিছতে আজি যোৱা বছৰৰ পৰা এবছৰ হ'ল তেওঁ নাগাৰ নামৰ জগততো কৰি দিছিলে আৰু খুব কম দিনত তেওঁ বহুখিনি ৰাইজৰ মৰম আশীৰ্বাদ পাবলৈ সক্ষম হৈছিল কিন্তু হঠাৎ যোৱাকালি এটা খুব দুখ লগা খবৰ আহিল বিহু মাৰি গৈ থকাৰ অৱস্থাত আমি শুনামতে এখন ট্ৰাকেৰে সংঘৰ্ষ হৈ লগে লগে তেওঁৰ মৃত্যু হয় আৰু সেই মৃত্যুত আচলতে আমাৰ এই অঞ্চল আমাৰ মানিলত বৰ কঠোৰ হৈছে যিয়ে নহওক নিয়তিৰ নিয়ম আমি সকলোৱে মানি ল'ব লাগিব তেওঁৰ প্ৰতিভা সদায় ৰাইজৰ মাজত